হেল্ল' গাইজ, আকৌ আহিলোঁ। ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি মই গৈ আছোঁ তৰমুজ খেতি চোৱাৰ কাৰণে। ইমান দিনে খাই থকা ফলবিধৰ খেতি কেতিয়াও দেখা পোৱা নাই, সেই বুলি ভাবি আজি মই ৰাতিপুৱাই ওলালোঁ। চ' আপোনালোকে বাৰু তৰমুজৰ খেতি দেখা পাইছেনে? চ' কমেণ্ট বক্সত কমেণ্ট কৰিব দেই। এতিয়া মই গৈ পালোঁ আই নদীৰ পাৰ গাইজ। আই নদীৰ এই দলঙৰ তলতে ইমানবোৰ খেতি হৈছে, মই দেখা পাই আচৰিত হৈ গ'লোঁ। এই বালি মাটি দেখা পাইছে, এইবিলাক চব এই বালিতেই তৰমুজ খেতি কৰা হয়। চ' অলপ বালিবোৰ এনে দলিয়াই চালোঁ, ইমান শুকান বালি গাইজ দেখা পাইছে। এই শুকান বালিতে ইমান ধুনীয়া তৰমুজ হৈছে। এতিয়া ভাবিলোঁ অকণমান ঘৰৰ কাৰণেও লৈ যাওঁ, ঘৰৰ মানুহ অলপ ভাল পাব, সেই বুলি ভাবি মই লৰালৰিকৈ দোকানৰ পিনে আগবাঢ়িলোঁ। দোকানত গৈ তৰমুজৰ দাম বেলেগ বেলেগ দেখা পালোঁ গাইজ। তৰমুজ যিটো টেক্সাৰ আছে সেইটোৰ দাম বোলে 30 টকা কেজি, আৰু যিটো প্লেন আছে সেইটোৰ দাম বোলে 20 টকা। মই ক'লোঁ কি দাদা কম কোনটোৰ দাম? দাদাই কৈছে প্লেন, সেইটোকে লৈ যাওক, খাৱাত একে পাব বোলে, তেনেকৈ ক'লে। মোৰ অলপ হাঁহি উঠিলে গাইজ। তেতিয়া মই এই পিৰাখনত জুখিব দিলোঁ, দেখা পালোঁ সৰু তৰমুজটোতেই বোলে 2 কেজি আছে। 2 কেজি 4 কেজি লৈ তৰমুজ এতিয়া ঘৰৰ পিনে ৰাওনা হ'লোঁ গাইজ। আজিৰ মিনি ব্লগটো ইমানেই আছিলে। নতুন মিনি ব্লগৰ লগত লগ পাই আছোঁ নতুন এনাৰ্জিৰ সৈতে। আজিলৈ মানে বাই বাই।